কালি মই ফোন কৰিছোঁ নাহিলে, আজি আহিছে, ওলাইছে। আজিৰ মিনি ব্লগটো থিয়েটাৰৰ ওপৰত। নলবাৰীৰ ৰাস মানে হ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাযুদ্ধ। আৰু এইবেলিও প্ৰায় 14খনকৈ থিয়েটাৰে নলবাৰীৰ ৰাসত নাট মঞ্চস্থ কৰিছে। আৰু নলবাৰীবাসীৰ নাটক বা থিয়েটাৰক লৈ যিটো প্ৰেম, সেয়া গোটেই অসমেই জানে। আৰু যিহেতু মই সৰুৰ পৰাই থিয়েটাৰ বা নাটক চাই আহিছোঁ, এতিয়াও মোৰ নাটক বা থিয়েটাৰ খুব বেছি প্ৰিয়। আৰু এইবাৰো মোক প্ৰায় গোটেইখন থিয়েটাৰৰ গোটেইখন নাটকে চালোঁ। আৰু আজি মই বৰ্তমান আছোঁ ৰুদ্ৰাস, বৰদৈচিলা, ৰাজমুকুটৰ গ্ৰীণ ৰুমত, আৰু মোৰ লগত আছিল ৰিব্ৰিপ। তো আমি ক'ত কি কৰিলোঁ চাওঁ সকলক। আৰু হাঁহি উঠা কথা এইটোৱে যে এইখন টিম পাৰ হ'লে ইফালে কোহিনুৰ আৰু এইফালে ৰুদ্ৰা। এইফালৰ যদি গান ষ্টাৰ্ট হয়, সেইফালৰ সংলাপ একোৱেই শুনা নাপায়। কিন্তু ভালো লাগে যে এখন পথাৰত প্ৰায় 6খন-7খন থিয়েটাৰে একেলগে নাট আৰম্ভ কৰে। আৰু গোটেইখন থিয়েটাৰতে বহুত বেছি মানুহৰ ভিৰ হয়। আৰু এয়া খানা বনাই আছে, কিন্তু আমাৰ কাৰণে নহয়। আৰু এইখন টিং পাৰ হৈ কিনে আমি ৰুদ্ৰাসৰ পৰা এইবাৰ যাই আছোঁ ৰাজমুকুটৰ পেণ্ডেললৈ।